কি হল হল হে গাইজ হল মাছ নমস্কাৰ অসমবাসী ৰাইজ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজিৰ ভিডিঅ'টো খাস হ'ব কাৰণ আজি ৰ'দ ওলাইছে মানে এইকেইদিন বৰষুণ দি আছিল গতিকে আজি ৰ'দ ওলাইছে ভাবিলোঁ কি অলপমান ইটা বালি শিল চিমেণ্ট ৰড এইবিলাক আনিব লাগিব কাৰণ মেইন কথাটো হ'ল কি আমাৰ পাকঘৰ এইফালে পাকঘৰ নাই সিফালে লেট্ৰিন বাথৰুম ইফালে থকা ঘৰ আৰু এইফালে এনেই মানে এইটো আৰু টেম্পৰাৰী আৰু চৌকা কিন্তু ইয়াতে মানে ভাবিছোঁ এইফালৰ পৰা এনেকৈ জইল লগাই এটা পাকঘৰ বনাওঁ বুলি ভাবিছোঁ কাৰণ পাকঘৰটো লাগিবই পাকঘৰটোৱে মেইন আৰু এইফালে দৰ্জা এখনো কৰিব লাগিব ভিতৰলৈ মানে ভাবিছোঁ আৰু এইখিনি জেগাত পাকঘৰ এটা বনাই দিওঁ সেই গতিকে এতিয়া যাব লাগিব আমাৰ কাষৰে এখন হাৰ্ডৱেৰ দোকানলৈকে তাতে যাই বস্তুখিনি অৰ্ডাৰ দি থৈ আহোঁ ভাটিবেলা তেতিয়া পঠাই দিব আৰু আমাৰ মা বৰমাহঁতে বোলে পুখুৰীত মাছ মাছি জৈচোন চাওঁ এইখন গোটেই মাছ মাৰি আছে বাবা কি হ'ল হল হে এই তাতে থবা নোৱাৰা শ'ল মাছ জাপ মাৰি যাব দে মাছ মাৰ এইটো আমাৰ মা আজি মাছে খাব এইটো ডাঙৰ মা দে খেত এই জাল দাংচি আমাৰ মস্ত বৰালি মাছ এটাও নাই নেকি মোৱা মাছহে আহিছে মাছ ক'তে বাল্টিঙত থৈ দি ওলাই পৰব কি কৰিছা দাড়িকেইডাল কাটিলি হে শ'ল মাছকে বোলে পালা এটা এই চাওঁ শ'ল মাছ চাওঁ ইয়া গাইজ শ'ল মাছ কিমান ডাঙৰ একা হা এই চুকু কামুৰব এই মাছটো পানীত যাব তই এই খালৈটো সোমাই লৈছোন শ'ল মাছটো কোনে খাব তই কোন ডন আৰু সেইফালে চবে মাছ মাৰি আছে চুকু মাছ খাবি আজি চুলিকেইটা কোনে কাটিলা তই এইফালে বম মস্ত শ'ল এটা পালো দেখাই পালি আৰু বাকী সৰু সৰু মোৱা দৰকিনা এইবিলাক মাছ আছে আৰু এতিয়া যাম দোকানলৈকে চাবি দেই দুখপাবি টিঙত তো বলক আৰু আমাৰ লগ এটাৰ আজি নতুন দোকান এখন ল'ব ফাষ্ট ফুডৰ তো তাতেও যাই আছোঁ তাতে যাই পেলাই আজি ছুপাৰমেন তাতে যাই বলকচোন যাই লওঁ বাৰু তো জাষ্ট দোকানৰ পৰা আহি এতিয়া নতুন দোকানখনত উপস্থিত হৈছোঁ গুঞ্জনৰ নতুন দোকান আৰু ক'ত কি আছে বঢ়িয়াকৈ চাই লওঁ বলক ভিতৰলৈকে যাওঁ আৰু এই দোকানখনৰ নামটো হ'ল আমেজতনো কি আছে বলকচোন চাই লওঁ আৰু এনেকৈ সোমাই এইখিনি বাৰাণ্ডা পাৰ হৈ এইফালে আছে আপোনাৰ কিটচেনটো আৰু ইয়াতে মাই গড খাওঁ ৰ বাপেকে আৰু এইফালে ভিতৰৰ মানে এই পৰিৱেশটো একদম বহুত ধুনীয়া ইউনিক প্ৰচেছ ফাষ্ট ফুডৰ ৰেষ্টুৰেণ্ট বুলি ক'লে মেইন বস্তুটোৱে হ'ল এইটো মানে থিয় হৈ খোৱাৰ আমেজটোৱে বেলেগ এটা বহি খোৱাৰ কোনো আমেজ নাই থিয় হৈ ল'বি একদম প্লেটত ল'বি আৰু লাইটিং চাইটিং জ্বলাই দিয়াৰ পিছত লাইট চাইট নজ্বলে নেকি এতিয়া কানেকশ্যন হোৱা নাই কানেকশ্যনটো হ'ব আৰু আগে তো ৰাতি আহিলে বাৰু দেখাই পাম কেনেকুৱা কি ভাল লগা হ'ব একদম ধুনীয়া লাইটৰ কানেকশ্যন আছে কি সৰু চলি নেকি কিবা এটা মাতো ন আনপাইছিলোঁ সেইটো ভোকা উঠিছিলোঁ ওলাই গৈছিল হাৱাটো বাদ দি চিঙিৰাটোহে মেইন আৰু চিঙিৰাৰ লগত আছে একদম ধুনীয়া কফি চিঙিৰাটো খাই চাবচোন তো হৈ গ'ল খাৱা কমপ্লেট নতুন দোকান লোৱাৰ পাৰ্টি খালোঁ আৰু এতিয়া আকৌ দোকানত যাব লাগিব দোকানখন খুলিয়ে থৈ আহিছোঁ তো বিৰাজক কংকনে ৰখি আছে নাজানে কিনে ৰিস্ক ল'ব খুজিছা চিন্ময় বাই আৰু এইফালে ঘৰত আহিয়ে দেখা পালোঁ বালিৰ গাড়ী আহি গ'ল আৰু বহুত কিবা কিবি আনিব আছে আহিব লাহে লাহে কিন্তু প্ৰথমতে বালিখিনি আহি গ'ল বালিৰ পিছত আহিব ইটা ৰড শিল চিমেণ্ট ভগৱান কত কি আহিব আছে এটা ঘৰ বনোৱা মানে বাপৰে বাপ কিমান জ্বালা কেনেকৈ ফুল বাইকখন চুকু ডাঙৰ বাইকখন ঢিলা মাটিত থৈ দিছিলোঁ বাইকখন পৰি থাকিলে বাইকখন পৰিল একদম মাটিখিনি ঢিলা আছিল আৰু এইফালে একদম মাছ চাছ একদম ধৰি পূৰা ৰেডি আৰু বড়োতে এতিয়া বাচি আছে এইবিলাক হ'ল মাছ আৰু মানে লোকেল মাছ আৰু পূৰা খাই একদম তামাম জুতি আৰু বড়োতে একদম পূৰা ধুনীয়াকৈ বাচি আছে এইফালে বৰমায়ো বাচি আছে এইফালে মোৱা দৰকিনা ভগৱান তো গাইছ দিনটো এনেকৈ পাৰ কৰিলোঁ কিবাকৈ আৰু মাছেৰে একদম পূৰা মজাকৈ জুতি মাৰি ভাতকেইটা খালোঁ আৰু এতিয়া ভিডিঅ'টো এডিটিং কৰি আছোঁ বিচনাত শুই
তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট গোটেইখিনি মাৰি দিয়ক তো আকৌ নতুন ভিডিঅ' আহি আছে তো আজিলৈ বাই বাই